Good morning guys, welcome back to my YouTube channel Dibro Vlogs. So guys, আজি মানে পুৱা আহি গলো পথাৰত মানে আজি পথাৰত মানে আমাৰ আজি বকা দিব মানে আজি ৰুৱা পুতব তো হেৰি বুলি ভাবি আজি মানে পুৱা পৰে মানে আজি কামত লাগি গিছো। So guys, ৰাতিপুৱা উঠি মানে ভিডিও কৰিব লগা হৈছে মানে আজি আমাৰ পেক দিব মানে পেক মানে জানাই আজি আমাৰ মাটি দিব মানে ৰুৱা পুতা তো কৈ আছো মানে পুৱা পথাৰ পিনে মেচিন দিছে আনবা লাগে মানে পানী চানি পৰা নাই তো মেচিন লাগাই আজি মানে কিবা কি মানে আমাৰ পেক দিব তো এফালে ৰেল ৰাস্তাৰ আছে সব ৰেল ৰাস্তা পালো বৰ্তমান। সো গাইস চাইলক ৰাতিপুৱাৰ পৰা তাৰ ৰেল ৰাস্তাৰ ভিউ পইণ্ট চালিয়া এফালে। গুড মৰ্নিং গাইস। সো গাইস পপই মানে নদী পাৰে যাই আছো এতিয়া বৰ্তমান যাইছো মেচিন লবা পানী ইচ্ছাৰ কাৰণে পথাৰত মানে একদম পানীয়ে নাই সব তো সেইটোকেহে বুজি পাই গাইস পথাৰৰ কাম কি কমাৰ পাই নাই এতিয়া মেচিন লাগাই কেনে কিবাকে মানে পানী সিঁচি মাটিখিনি দি দিলে হ'ল পিনে মানে ৰোৱা চোৱা পুতিছে চাওক ৰোৱা চোৱা পুতিছে সেইখিনিত আমাৰ ট্ৰেক্টৰ আহিব আজি মানে বিধান তুলিব লাগিব বিধান তুলিম আৰু কি গুৰু দেখাইছো আপোনালোকক চাই থাকক। সো গাইস মানে এইখিনি হৈছে আমাৰ মাটি চক পানীয়ে নাই মানে কি কম বেলেগৰ মানে পানী কিবা কি উঠাই ৰাখিছে বোলে পানী নাই তো এতিয়া পানী নাই উপায়তো নাই মেচিন লাগাই মানে কিবা কি ৰোৱা চোৱা পুতবতো লাগিবই গাইস গতিকে এতিয়া ৰোৱা পুতৰ চিজন কিবা কি তো কৰবাই লাগিব নহ'লে খাম কেনেকৈ গাইস। পুৱাই উঠি একদম মানে বঢ়িয়া ভিউ পইণ্ট আহা যায় পথাৰত চাওক না চালিয়া মানে ৰাতিপুৱাই এতিয়া বৰ্তমান বাজিল 7টা পুৰা ৰ'দ দিছে একদম আজি নাজানো আৰু আজি কি হয় চাই থাকক ভিডিঅ'ত তো চাই থাকিলে গম পাব। তো এতিয়া বৰ্তমান নি আছোঁ আমি হণ্ডা মেচিন পানীৰ কাৰণে ওচৰতে নদী আছে নদীৰ পৰা লগাই দিম ইফালে পথাৰ পানী এতিয়া মেচিন আনিলোঁ আনি পৰা নদীৰ পৰা এতিয়া পানী তুলিম পানী তুলি এইফালে ডেলিভাৰী পাইপ লৈ যাইছে চাওক এইয়া পানী মানে হণ্ডা লগাই দিলোঁ পুৰা পাইপডাল পুৰা মানে ফুটিছে চাওক না চাওক না মানে পাইপডাল পুৰা মানে ফুটি বাই নহয় চা পুৰা পানী ওলাই গৈছে উপায় নাই আৰু গাইছ যি গতিকে মানে পাথৰত পানী নাই তো উপায়তো নাই গাইছ। এই পিনে চাওক পুৰা হণ্ডা দি এতিয়া পানী আহি আছে আৰু আমাৰ এইফালে এতিয়া চাওক বাপৰে পুৰা মানে এতিয়া খেতিত পুৰা পানী নাখান পুৰা এতিয়া নামাই আছে এইফালে ট্ৰেক্টৰ যে দেখা পাইছে মানে তাকে লাগি আমাৰ মাটি মানে পানীখিনি লৈ যাই আছে এইফালে আমাৰ ভিউ পইণ্টটো চাওক মানে কাষেদি ৰেল যায় চাওক অহাৰে ৰেল যায় আছে আৰু ইপিনে আমি পুৰা পথাৰত কাম কৰি আছোঁ ইপিনে মানে হণ্ডা লাগাই হণ্ডা লৈ আনা আৰু এতিয়া পানী চানী নাই যিটো মানে তাৰ কটি ফটা ৰ'দ না বাপৰে বা তোকে জানি আৰু মানে কেনে কষ্টকৰ এইফালে পানী নাই হণ্ডা আৰু এইফালে ট্ৰেক্টৰ হাল বোৱা গাইছ চাওক না কষ্ট মানে তামাম আৰু উপায় নাই তথাপিও আৰু খেতি নকৰিলেচোন উপায় নাই গাইছ। এতিয়া অলপমান আলিপাৰ কাটিব আহিছোঁ মানে তামাম ৰোড একদম চাইছেনে নাই এই ৰোডত আলিপাৰ কাটা ভৈ ৰোৱা গাইছ খেতিয়কে বুজি পাই খেতি অলপ মূল্য পাথাৰৰ মাজতে মনে দং লুকাই লাজতে বিধান তুলং পাহু দিবা যাওনি শিগুৱা পিক মন নাখাং নহয় ৰুৱানি
আৰু চাহ নাগায় মানে ট্ৰেক্টৰৰ পিছত বগলা চাহ নাই এই মই জুমকি দেখাইছোঁ আপোনালোকক এইবিলাক চাহ হোন্দা মানে বগলে চাওক ট্ৰেক্টৰ হাল বালে মানে যেতিয়া পকা ফৰেং ওলাই তো বাপা বগলে হৈছে চাৰে এইবিলাক চাওক চ' গাইছ এতিয়া বৰ্তমান ভাত চাত খাই আহিলোঁ ঘৰত যা কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ তো এইফালে চাওক হাল বাই আছে ট্ৰেক্টৰ পিনে এই আগপিনে আৰু পানী এইফালে মই মানে হন্দাত আছোঁ কিনে অলপ ভিডিঅ' ইমান এটা কৰি দেখাব পৰা নাই তথাপিও যিমান পাৰোঁ দেখাই আছোঁ এইফালে পানী আৰু বেছি নাই আৰু অলপ আছে সেইফালে চাওক এই এটা হাল বাই আছে আৰু লগৰকেইটা মানে বিধান তুলি আছে তাতে মই যে বিধান তোলা ভিডিঅ'ত ছিল একমাহ আগতে তাতে মানে বিধান তুলিছে তো তাতো যাই আছোঁ এইবাৰ অলপ দেখাইছোঁ আপোনালোকৰ তাহাঁতক ময়ো তোলোঁ মাথাতে অলপ ময়ো তোলোঁ মানে অলপ আৰু কিনা বেলেগ কিনি লাগছে দেই আছে গাইছ বিধান তুলি আছে চাওক না পুৰা সেউজীয়া হৈ গৈছে তো এতিয়া ময়ো আহিছোঁ মানে অলপ বিধান তুলবা চ' মানে ইহঁতে বিধান তুলি আছে বৰ্তমান কেইটা তোলা দুটা তোলা বিধান তিনিটা মানে পুৰা চাহ লৈ লৈছে চাহত কি দিছে ভাই ধান চাইনিজ বিধান তুলিছে ইয়াতে টিঙল তুলাই আছোঁ এতিয়া বোলে বিধান তুলি আছে তাহাঁতে টিঙো মানে শেষ হ'ল তো এতিয়া টিঙল তুলাব লগা গাইছ ইয়াতে মই 20 দিনমানৰ ভিতৰত এটা ভিডিঅ' বনাইছিলোঁ চাওক আজি এই বিধানবিলাক চাওক কিমান হৈছে তুলি আছে সিহঁতে একদম মই এইবাৰ তুলিল চাওক চাৰিওপিনে মানে সেউজীয়া বিধান তুলি মানে শেষে গ'ল আধা এইবিলাক দে আর গাইছ তোর বলে বল এগুলো স্মাইলি এটা তো গাইছ ফাইনেলি বিধান তোলা হৈ গ'ল তো এতিয়া মানে বিধান সিধান তুলিলোঁ মানে কোঠে চুঠে তুলিলোঁ আজি পুৱাপৰে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল তো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু অলপমান শ্বেয়াৰ কৰি দিলে লাগিব ৰ পিছফালে আছে সবাই লাইক শেয়ার সাবস্ক্রাইব করে দিব আমার পাৰ্চনেলটো নিউ ব্লগছ থেংক ইউ দেই গাইছ ভিডিঅ'টো চাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু আপোনাক বাই বাই লগ পাইছোঁ এটা নতুন লগত